সুখ দুখৰ সংজ্ঞা মই দিব নাজানো, মাথো এটা কথা ভালদৰে জানো, আনৰ দুখত দুখী, আনৰ সুখত সুখী হোৱা আমাৰ নিচিনা সহজ সৰল প্ৰকৃতিৰ মানুহবোৰে জীৱনত কেৱল দুখেই বেছিকৈ পায়। এয়া কিহৰ পৰীক্ষা ভগৱান? সৰুৰে পৰা ইমান ডাঙৰ হ'লো, শিক্ষাৰ ক্ষেত্ৰত কোনো পৰীক্ষাতেই ফেইল কৰি নাপালোঁ, কিন্তু জীৱন মৰণৰ এই কঠোৰ পৰীক্ষাটোত মোৰ বাবে ইমানেই অসহনীয় অস্বস্তিকৰ যে মই সঁচাকৈ হাৰ মানি গ'লোঁ। না সুখত আছিলোঁ, না সুখ বিচাৰোঁ। জীয়াই থাকিব লাগে বাবে দুদিনীয়া নাটক এখনত অংশগ্ৰহণ কৰি আছোঁ। বছ ইমানেই।